সৰ্বপ্ৰথমে অৰ্থনৈতিক চিন্তা চৰ্চাৰ ওপৰতহে ইতিহাসৰ পৰিণতিৰ ভিত্তি বিচাৰিব লাগিব। নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে। শিক্ষাই হৈছে মূল উপায় যি মানৱ জীৱনলৈ সুখ শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। কেৱল খাই বৈ জীয়াই থকাটোৱেই মানৱ জীৱন নহয়, জ্ঞান আহৰণ কৰি মানসিক শক্তিৰ বিকাশ ঘটোৱাটোহে মানৱ জীৱন। বাল্যকালতে জীৱনৰ আদৰ্শৰ ভেটি স্থাপন কৰিবলৈ বহল দৃষ্টিভংগীৰে চিন্তা কৰিব লাগে। কাৰণ শিক্ষা জীৱনৰ ভেটি সৰুতে সুদৃঢ় নকৰিলে ডাঙৰ হ'লে কৰিব নোৱাৰি। শিক্ষাই প্ৰতিজন মানৱৰ মনত নিহিত হৈ থকা সাৰ্বজনীন যুক্তিসিদ্ধ ভাৱধাৰাসমূহ বাহিৰত প্ৰকাশ কৰে। ভাল গুণ আৰু সু অভ্যাস গঠনৰ কাৰণে ল'ৰা-ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলীৰ চানেকি দাঙি ধৰিব লাগে। মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাই হৈছে শিক্ষা। আটাইতকৈ অনমনীয় বস্তু হ'ল সত্য ঘটনা। আমি যিয়েই নাভাবোঁ বা ইচ্ছা নকৰোঁ অথবা নিবিচাৰোঁ কিয়, সত্য ঘটনাৰ সাক্ষ্য অপৰিৱৰ্তনীয় হৈ ৰয়। প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে। তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু। গৃহ বা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্ৰথম খোজ। ব্যক্তিৰ জীৱনক বঢ়াই সৰ্বাত্মক শক্তিৰে সৈতে সংযুক্ত কৰা মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা আৰু এককে উপলব্ধি কৰাই শিক্ষাৰ লক্ষ্য। ছাত্ৰ অৱস্থাত জাতীয়তাৰ দ্বাৰা অনুপ্ৰাণিত হ'ব নোৱাৰিলে ছাত্ৰ জীৱন ব্যৰ্থ। এজন শিক্ষক হ'ব লাগিব শাৰীৰিকভাৱে উপযুক্ত, আৱেগিকভাৱে ধীৰ স্থিৰ, মানসিকভাৱে সজাগ, সামাজিক ভাৰ, কৰ্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক। যশস্যা আপোনাৰ সুকীৰ্তিৰ মৃদু সুগন্ধ। আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বতে প্ৰকাৰে যোগ্যৱান কৰা। শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যৱান। শিক্ষাৰ কাম হৈছে একোটি অসহায় সৰু প্ৰাণীক এজন সুখী, নৈতিক আৰু উপযুক্ত মানুহৰূপে গঢ়ি উঠাত সহায় কৰা। পুথিগত আৰু মুখস্থ কৰা বিদ্যাতকৈ হাতে কামে কৰি অভিজ্ঞতাৰ দ্বাৰা অৰ্জন কৰা শিক্ষা বেছি ফলপ্ৰসূ আৰু দীৰ্ঘস্থায়ী হয়। সংসাৰৰ অন্য বস্তু গাৰ বলেৰে বা ধনেৰে সংগ্ৰহ কৰি ল'ব পাৰি, কিন্তু জ্ঞান সেইদৰে আৰ্জি ল'ব নোৱাৰি। তাৰ কাৰণে লাগে অধ্যয়ন। মানুহৰ ভিতৰত যি পূৰ্ণতা গুপ্তভাৱে আছে তাৰ বিকাশেই শিক্ষাৰ লক্ষ্য। কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ হ'লেই যে প্ৰকৃত শিক্ষাৰ বাট মুকলি হয় এনে নহয়, বৰঞ্চ ই জ্ঞান অৰ্জনৰ বাটত সময়ে সময়ে প্ৰতিবন্ধকহে হয়। তেনেই কম সময়ৰ ভিতৰত আটাইতকৈ অধিক লোকক যি পুথিভঁৰালে অধিক পুথি যোগায়, সিয়েই আটাইতকৈ শ্ৰেষ্ঠ পুথিভঁৰাল।
পুৰণিক নৱজীৱন দি নতুন জ্ঞান আহৰণ কৰাৰ সামৰ্থ্য যাৰ আছে তেৱেই শিক্ষক হ'বৰ উপযুক্ত। চৰিত্ৰ অবিহনে শিক্ষাৰ মূল্যই বা ক'ত? চৰিত্ৰ হৈছে মাত্ৰ প্ৰাথমিক ব্যক্তিগত পবিত্ৰতা। বন্ধুসকল, এইখিনিয়ে আছিল আজিৰ উল্লেখিত শিক্ষা সম্পৰ্কে কোৱা কেইটামান মূল্যৱান তথা প্ৰধান বাণীসমূহ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত এতিয়াও নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।